ৰেডি নমস্কাৰ মই সকলোৱে ভাল পিছত স্বাগতম জনাইছোঁ আৰু মই আজি মানে মজা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া আছোঁ বৰ্তমান শিৱসাগৰত আৰু মানে এতিয়া কি হ'ব আমাৰ এগৰাকী বান্ধৱী যিসকলে মোৰ ব্লগ চেনেলটো চাই Vildpg ৰিয়েল লাইফ এইটো চাওক ব্লগ চেনেলটো তাত যদি আপোনালোকে চাই দেখিব যে কেইদিনমান আগত মানে বাৰ্থডে ব্লগ বনাইছিলোঁ তাইৰ বাৰ্থডে খাব গৈছিলোঁ আমি তো তাইক মানে আজি টাইমটো হৈছে পুবালি তো তাইক আজি পুবালিকে মই প্ৰপ'জ কৰি মানে প্ৰেংক কৰি মানে তাইক প্ৰপ'জ কৰি তাইৰ ৰিয়েকশ্যনটো কি হয় চাম য়েছ কনে ন' কৈ গতিকে ব'লক চাওঁ আৰু তাই মানে মই এতিয়া আছোঁ ইয়াত ৰৈ আছোঁ তো তাই মোক কৈছে যে তাই নাই অহা বুলি কৈছে তাইও মানে মোক প্ৰেংক কৰিবলৈ ট্ৰাই কৰি আছে মানে কিন্তু মই গম পাইছোঁ তাই আহিছে বুলি তো মানে সেই আহি পালেহি ভিডিঅ' কৰা মানে কি মইতো নাহা বুলি ভাবি আছিলোঁ বে হে মোৰ মানে কি মই মানে বেয়াও লাগিছে মানে বোলো বেয়া নাপাবা হা প্ৰেংক ষ্টাৰ বনিবলৈ ট্ৰাই কৰি গ'লা নেকি তুমি লাগিব নেকি হে প্ৰেংক বনিবলৈ প্ৰেংক ষ্টাৰ বনিবলৈ হৈ গ'ল নেকি কেলে মিছা আমি কালিয়ে প্লেন কৰিলো মই যে কালি যে ফোনটো কল কৰিছিলো কালি ফোন কৰিছিলো মই তোমাৰ ফোনত ইয়াক কৈছো চলা মই ভাবি আছো যে নাহে চাগে বোলো তাই আকৌ ফালে কেনেকুৱা কেলে হ'ব ইয়াতে ৰখো ৰ'বা অকণমান দিয়ে সেই যাব হ'লে তোমাৰ কাৰণে ৰখি পিনি আছে লগৰ এটা ৰখি আছিলে সেই তাত লগৰ এটাৰ লগত আহিছিলোঁ মই তাক মই ক'লো যে ৰ'বা বোলো গৈ আছোঁ সেই 10 মিনিট তুমিহে ক'লা বোলে নহ'লেতো মই তাক ক'লোহেঁতেন যে তুমিহে ক'লা নাহোঁ বোলে মই তাক কৈছোঁ বোলো যাওঁ বোলা বাকী খবৰ খাতি কোৱা তেতিয়াহ'লে প্ৰেংক মানে কি হ'ল এজনী ছোৱালীক কৰিব লৈছিলোঁ প্ৰেংকটো ফেইল হৈ থাকিলে তুমি কৰিবা নেকি প্ৰেংক বোলা তেতিয়াহ'লে প্ৰেংক কৰোঁ কৰিবা কৰিম মই ক'বা কোনোবা ল'ৰা যদি দেখোঁ ক'ৰবাত প্ৰেংক কৰিম তুমি লগ প'জ মাৰিব পাৰিবা নাই হে বা সেইদিনা মানে সেইদিনাখন যে তোক যে আমি দুইটাই মিলি প্ৰেংক কৰিলোঁ সেইদিনা পাত্তাই নাপাবি ফোনত যে তইতো বেলেগ ছোৱালী ভাবি আছিলি পুবালি বুলি কৈছিলোঁ সেনেকুৱা কৈছিলে কিন্তু আচল মই পুবালি নহয় আৰু যে ই যে য়েছ কৰি দিছিলে কিন্তু ই য়েছ কৰি দিছিলে আকৌ কমেই ন তুমি যিমান চেনি দিছা আৰু মই গম পাওঁ যে তাৰমানে এটা কথা যদি তোমাৰ ছোৱালী 2 ঘণ্টা যদি চেনি দি দিয়ে মানে পতি যাওঁ মানে হয় নাই মই কৈছোঁ ন মই চেনি নহয় মই তোমাক কৈছোঁ নাই তাৰপৰা সেইটো পাতিছোঁ এতিয়া মই এটা কথা কওঁ মোক যে এসপ্তাহ যে তুমি যে ফোন কৰা নাই কেলৈ এইটো কোৱাচোন ফাৰ্ষ্ট মোক তুমি কৰিব লাগে মই সদায় কৰি থাকিম নে ন সদায় কৈ ভাই কি ক'ম মানে মই তোমাক মই সেইদিনা মানে কি হ'ল ৰ'বা হেৰি মানে কি বেছি দিন নৰখোঁ মানে কেছটো এইটো মানে উপায় মানে বেয়া নাপাবা কাৰণ তুমিহে ক'লা মই লগৰটোক ফোন কৰিলোঁ হা লগৰটোক ফোন কৰিলোঁ ফোন কৰি পিনি ক'লোঁ যে বোলো 10 মিনিটৰ পৰা গৈ আছোঁ ফোন কৰিব দিয়ে চাগে বাকী এটা কথা নহয় কালি যে তুমি কৈছিলোঁ যে কিবা এটা কালি যে ফোন কৰোঁতে যে প্ৰেংক কৰিবলৈ যাওঁ হয় যদি যোৱা আজি ব'লা যাবা নেকি তুমি ডাইৰেক্ট প'জ মাৰিব পাৰিবা নাই ডাইৰেক্ট মানে কেনেকৈ ল'ৰাটোৰ ওচৰত গ'লা ধৰি লোৱা এনে কথা পাতিলা যে তোমাক ভাল লাগিছে মোৰ তো মই তোমাক প'জ মই কেলৈ লগত থাকিম অকলে কি অকলে কেনেকৈ নহ'লে প্ৰথমে তুমি অকলে যাব লাগিব তাৰপিছত যাব তাৰপিছত মই যাম বাৰু পাৰিবা মানে এতিয়া তোমাক মেইন এটা কথা কওঁ মানে ক'বলৈ মই কি হ'ল সেইদিনাখন যে তোমাক লগ পাইছিলোঁ ফাৰ্ষ্টটো সেইদিনা তোমাক লগ পাইছোঁ ন মই ক'লে মানে মানুহে মই যে কথা ক'লে মানুহে যে প্ৰেংক বুলি হ'বাৰ হ'ল আৰু এতিয়া মানে ক'বলৈ মানে কেছটো কি হ'ল সেইদিনা যে লগ পালোঁ নাই মানে মোৰ কিবা এটা কন্দাটো কান্দিব কান্দিয়ে থাকে ভিডিঅ'টো কৰ ভিডিঅ'টো মানে হ'ল নেলাগে প্ৰেংক বুলি ভাবিলে নেলাগে বাদ দিয়া যদি প্ৰেংক বুলি ভাবিলে বাদ দিয়া ভাবিছা মানে তেনেকৈ কৰা তেতিয়াহ'লে কি মই ৰিয়েল তুমি ক'বা মোৰ ৰিয়েল লাইফ কি গ'লে নেকি আৰু এই মোক যে ফোন নকৰে হা ফোন নকৰে তাৰপিছত মই যদি ফোন কৰোঁ নহয়
মই যদি ফোন কৰোঁ নহয় ক'ব যে বোলে লেভেল বোলে বহুত লেভেল সেইকাৰণে বোলে মোক ফোন নকৰে বুলি ক'ব লেভেলে কি আছিলে মই এদিন মেছেজ কৰিছিলোঁ হা মই গুড মৰ্ণিং দিলোঁ তাৰপিছত মেছেজো চিনেই নকৰে তই দেচোন এতিয়া মানে মেইন কথাটো হ'ল চাবা নেকি বাৰু একো নাই চাব নালাগে হ'ব নাচাওঁ চাব পাওঁ নে নচোৱাচোন ইমান মেছেজ 203টা মেছেজ কৰিছে কেনেকৈ চাওঁ মই কিমানৰ বাৰ্থডে উইচ কাহানি বাই ক'লে ৰিপ্লাই দিব পৰা নাই থেংক ইউ বুলি সেইকাৰণে নাচাওঁ একো নাই মেইন কথাটো কৈ দে বেছি আমাৰ সোনকালে যাব লাগে ন মানে বহুত দেৰি হ'ল ন মানে এতিয়া কথাটো হ'ল যে মই ফুলপাহ সেইকাৰণে লৈ আহিছিলোঁ কিন্তু নাই কৰোঁ প্লিজ যাবা নাই কি ভাই কি দাদা মই কি লাইফত মই ব'লা তেতিয়াহ'লে তই ফুলপাহ তেতিয়াহ'লে মানে মোৰ চেষ্টি কৰিছোঁ সেইদিনাখন যে তোমাক যেতিয়া ফাৰ্ষ্ট দেখিছিলোঁ ন মই ফটো এখন নাযাওঁ ভাই ফাল্টু বাদ দে মানে কথাটো ভালকৈ শুনা আকৌ তেতিয়াহ'লে তই ভিডিঅ' কৰি দি এবাৰ লাগে ভিডিঅ' নালা ভিডিঅ' অকণমান লাগে মানে শুনা তোমাক চোৱা আকৌ এইফালে ট্ৰেফিকো পাতি দিয়া মই ট্ৰেফিকলৈ ভয় নকৰোঁ আৰু সেইদিনাখন তোমাক মই যেতিয়া দেখিছিলোঁ ফাৰ্ষ্ট টাইম দেখি মানে মোৰ বহুত ভাল লাগিলে মানে সেইদিনাখনে মানে সেইকাৰণে মই তোমাক মানে সেইকাৰণে মইতো এনেও কোনো ছোৱালীক ফোন কৰি নাথাকোঁ ন কিন্তু তোমাকে মই মানে তুমি লেভেল দিলেও মই ফোন কৰি থাকোঁ তোমাক সেইকাৰণে তো তোমাক মানে বহুত ভাল লাগিলে মানে আৰু এতিয়া ক'বলৈও মানে কেনেকৈ কম ভাবি পোৱা নাছিলোঁ কাৰণ কি হয় কৈ দিলে মানে প্ৰেংক বুলি ভাবে মানুহে কেলে মৰম লো তোৰ বুকুতে পৰিল তই মানবা নামানো তই মোৰ মই তোৰে তই নাচাব ক'লেও চা ভাল আনচাৰ দিলে ভাল লাগিব এতিয়া ভাল চবৰে লাগে আকৌ ন সেইটো কেনেকুৱা আনচাৰ থাকিব তোমাৰ এতিয়া কি কোৱা এতিয়া কি ক'ম আকৌ নাই মোৰ মানে ভাল লাগে মানে ভাল পাওঁ মানে সেইটোৱে আৰু মানে চিৰিয়াছলি কৈছোঁ মই লৈছা মানে কেনেকৈ ল'ম মানে সঁচা কথাটো কি মই কি এনেকৈ ডাইৰেক্ট ৰিয়েল এনি টাইম কি লৈ থাকিম নেকি মই মই কি তোমাৰ সেইদিনা বাৰ্থডে যেতিয়া আহিছিলোঁ মই বাৰ্থডেটো কি তোমাক লৈ আছিলোঁ নেকি মই সেইটো কোৱা তেতিয়াহ'লে আজি কি ছেকেণ্ড লগ পাইছোঁ এটা কথা এটা কথা কোৱাচোন তই এই মোক কোৱা নাই যে আহিব বুলি মোক কেনেকৈ মই প্ৰেংক কৰিম কোৱাচোন এইটো মই গমেই নাপাওঁ আহিব বুলি মই ভাবিলি কৈ থৈছে চাগে তই মানে জানো তেতিয়া কোৱা য়েছ নে ন কোৱা ডাইৰেক্ট কথা এনেকৈ কেনেকৈ ক'ম আকৌ হয় নাই এনেকৈ নকৈ দিয়া মানে মই তোমাক সেইদিনা দেখাৰ পিছতো ভাল লাগিলে মানে তো আৰু তোমাৰ এতিয়া চোৱা আৰু মানে ভাল পোৱাটো তেনেকৈ হ'ল ন ভাল লগাৰ পিছত আৰু মানে তোমাৰ গোটেই ফেচবুকৰ ফটো চালোঁ গোটেই ফেচবুকৰ ফটো চাই শেষ কৰিলোঁ তাৰপৰা ইনষ্টাগ্ৰামৰ ফটো চালোঁ ইনষ্টাগ্ৰামৰ ফটো চাই শেষ কৰিলোঁ তেনেকৈ তাৰপিছত ভাল লাগিলে তাৰপিছত মানে কথা চথা বোলো পাতিলোঁ তোমাৰ লগত তোমাক গোটেই জীৱনৰ কাহিনী মোৰ কাহিনী তোমাক চব ক'লোঁ তোমাৰ কাহিনীও মোক ক'লা সেইকাৰণে মানে কিবা এটা মানে বণ্ডিং এটা হৈ যায় ন তেনেকৈ মানে ভাবিলোঁ যে কথাটো কৈ দিওঁ আৰু যদি মানে আপুনি কি হয় মই ভাবোঁ যে লাইফত যিটো মানে ক'বলৈ থাকে সোনকালে কৈ দিব লাগে মানে পাছত কি জানো তুমি যদি বেলেগ ভাল লাগি যায় আকৌ মোৰ এনেই মানে লোকচান হৈ যাব ন সেইকাৰণে ভাবিলোঁ কৈ দিওঁ সেইকাৰণে মানে বোলো কৈ দিলোঁ মানে আজি আৰু মানে সেইটো মানে বহুত চিৰিয়াছলি লোৱা নাই ন কথা অকল ই প্ৰেংক কৰে বুলি ইমান হেৰি নহয় মই জানো ন ভাবিছিলোঁ ভগৱান মই ভাবিছিলোঁ যে কালি একদম মানে ভাইটিয়ে তোমাক কিবা কিবি সুধি আছিলে নাই তাৰপিছত তুমি মোক ক'লা যে কাইলৈ কিবা কথা আছে সি শুনিলে সি ডাইৰেক্টলি কৈছে তুমি মোক প্ৰপ'জ কৰিবা বুলি ডাইৰেক্ট কৈছে কাইলৈ তোক এইটোৱে ক'ব চাবি বোলে চেলেঞ্জ কৰি দিছে সি মোৰ লগত তুমি কৈছিলা না কাইলৈ কিবা কথা আছে বুলি ক'ম বুলি মানে গমেই পাই গ'ল সি মোলৈ চেলেঞ্জ কৰিছে মোলৈ নকয় তেনেকুৱা একো নাই বোলো আমাৰ মাজত এনেকৈ কৈছে তাক চেলেঞ্জ কৰি দিছিলে মই কৈছোঁ নকয় তেনেকুৱা একো নাই মাজত সি কৈছে ক'ব চাই তাক ল'ৰা মানুহ বুজি পায় বুজি পায় সি এইডোখৰতে মোৰ বহুত ভয় লাগিছে দেই একো নাই দিয়া ভয় কিয় ক'ব লাগিছে পৰমাক গৈ আছে লগত এই সেইটো কথা নহয় বৰষুণ দি গৈছেগৈ দিয়া কোৱা কি কোৱা কমা লাগে একো নাই চবৰে মানুহৰ কামটো হৈছে চোৱা মানুহে চাবই আৰু মানুহে নেচালে নহ'ব না এতিয়া তুমি কৈ দিয়া আনচাৰটো কম বাৰু দিয়া ভাবি মেলি কম বাৰু সময় আছে নহয় একো নাই কৰা এইটো অফ হৈ আছে ভিডিঅ' কৰিছোঁ দেখিছা নেকি তোমাৰ ভিডিঅ' কৰি
আচলতে প্ৰেমত মানে বিশ্বাসটো লাগে মেইন প্ৰথম বিশ্বাসটো লাগে মানে বিশ্বাস নকৰে নেকি মোবাইলটো চাই কিবা এটা একো দেখাই নাই দেখোন ক'বা প্ৰেংক কৰিবলৈ আহিছিলোঁ এইটো হেৰি লাগি আছে মাইকটো লাগি আছে সেই লগতে ফোন কৰি আছে মোক তুমি প্লিজ য়েছ নে ন' এনেকৈ কেনেকৈ কম ভাবিব লাগিব এইপিনৰ পৰা নামো সুবিধা লাগিছে বেছি বগাব লাগিছে মই ইমান বগা নহয় মই বগাব আৰু এখন মাৰা দিয়া কথাটো কেতিয়া ক'বা ক'ম আৰু সময় আছে নহয় হে সময় আছে নহয় আজি নোকোৱা নে কেতিয়াহ'লে আজি নাপাওঁ কেইকৈ মাৰিম আহা এখন বাৰ্থডে কাৰণ নামাৰিলোঁ নহয় মই ফটো চিং বুলি কয় ইয়াৰ লগত মই নোৱাৰো নোপোৱা তোমাৰ লগত ধেৰ ফটো আছে মোৰ ইয়াৰ লগত মাৰা আকৌ কান্দিব কৈছিলা কান্দি দিওঁ নেকি এতিয়া নালাগে নালাগে ইয়াৰ লগত মাৰা চিংগলকৈ মাৰা চিংগলকৈ মাৰা কান্দিবা আনচাৰটো কেতিয়া পাম কম সময় আছে নহয় হেৰি ঠিক আছে দিয়ক বাই বাই গৈ থাকোঁ তেতিয়াহ'লে যাবা দে হেৰি তাকে মই ফোন কৰিম বাৰু মানে লেভেলত বুলি নহয় মানে এতিয়া আনচাৰটো দিলে ভাল আছিলে আৰু শুনা আকৌ কথাটো কোৱা নহ'লে মানে মনটো মানে মোৰ হেৰি লাগি থাকিব নহ'লে মানে এনেই লগ কি মানে কথা পাতাই দেখোন মোক ভালকৈ কৰি দিলে হ'ল এনেকৈ ৰিলেশ্যনশ্বিপ এটা ৰখাত বহুত তাতে বেয়া নি এইটো কোৱা নে দেখিব বেয়া নে নহয় চবতে ভাল চবতে ভাল তাৰপৰা প্ৰেংক কৰাৰ কাৰণে বেয়া নেকি অঁ থৈছোঁ এইবোৰতো কেলে মোবাইল এনেকৈ থৈছোঁ মোবাইল ভাল না কম নহয় সময় আছে নহয় এনেকৈ মই কেনেকৈ ক'ম মানে ন কেলে নহয় ভালকৈ লগ কৰিলে এমাহ হ'বহে 19 তাৰিখে এমাহ হ'ব গম পাইছোঁ কি এমাহত কি ক'ব নোৱাৰি নেকি এমাহত নে কিবা তোমাৰ কিবা ফিলিংছ আছেনে নাই মোৰ প্ৰতি কিবা ডাইৰেক্ট চিৰিয়াছলি সুধিছোঁ ইমান কম না সময় দিয়া ফিলিংছটো আছে বুলিও ক'ব নোৱাৰি নাই বুলিও ক'ব নোৱাৰি ন মই হ'ব নিদিওঁ বাৰু হ'ব দিলে ই বেয়া পাব ন ঠিক আছে অলপ সময় লাগে দিয়া বাই বাই নেক্সট ভিডিঅ' লগ পাম তেতিয়াহ'লে ন গৈ নেক্সট ভিডিঅ'ত নে নেক্সট ভিডিঅ'ত লগ পাম গৈ থাকোঁ দিয়া একো নাই দিয়া হ'ব দিয়া বাই বাই বেয়া পালোঁ ক'ত প্ৰেংক বাৰু শুনা আকৌ তুমি আনচাৰটো কৈ দিয়া ঠিক আছে দিয়া বাই যাম বেয়া পালোঁ কথা কথাটো তুমি ক'লে ভাল লাগিলেহেঁতেন ন কৈ দিয়া কৈ দিয়া হাঁহি আছে কথাটো কৈ দিবলৈ ভালকৈ কৈছা যদি চিৰিয়াছলি লোৱা মই এনেই কৈ আছোঁ বুলি ভাবিছা নেকি মই ধেমালি কৰি আছোঁ নেকি ফোনত ক'বা ঠিক আছে তাই গুচি গ'লগৈ দুখতে কান্দি পতি আছে তাই দুখ কৰিছে চাগে ঐ বেয়া পালা নি প্ৰেংক নাই কি হ'ল গুচি গৈছা যে কেলৈ প্ৰেংক কৰিছা আগত লাগিছে মোৰ কি চিৰিয়াছলি কৈছোঁ মই জানো ভগৱান জানে আৰু দেই কি কোৱা তুমি মানে কথাটো কৈ দিলেই হ'ল ন কম নহয় সময় এই দিয়া ন দুখ কৰিছে কি ক'ম দিয়া বাই বাই দুখ কৰিছা আৰু ব'লা যাওঁ ব'লা বাদ দিওঁ মই কৈছোঁ যে মোক অলপ সময় দিয়া ন সময় নাই নেকি কিবা সময় আছে নহয় ইমান বেয়াকৈ চাইছে ভয় লাগিছে মই আকৌ আহিলে প্ৰেংকে কৰিলে নেকি মানে অঁ বিশ্বাস নহয় কেনেকৈ হ'ব আকৌ আছে নি ইমান এনেকৈ প্ৰেংক চেংক কৰি থাকে মই বিশ্বাস কৰিম নি বাৰু প্ৰেংক কৰা নাই বাৰু কথাখিনি চিৰিয়াছে হয় কিন্তু মানে শুনা 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 কথাখিনি চিৰিয়াছে কথাখিনি সঁচা কথাই কৈছোঁ কথাখিনি গম পাইছিলোঁ মই কথাখিনি সঁচা কথাই কৈছোঁ বাৰু কিন্তু মানে এইবাৰ শুনা এইবাৰ চোৱা না ভিডিঅ'টো চাই দিয়া কিবা এটা কথাখিনি সঁচা কথাই হয় কি গম পাই গ'ল ন মানে চোৱা কথাখিনি সঁচা কথা হয় কিন্তু মানে আমি জাষ্ট ভিডিঅ'ত মানে কথাখিনি বোলো ভৰাই থওঁ যে পাছত মানে স্মৃতি ল'ৰা ছোৱালী চাব পাৰিব ন তো ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানে নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে বাই বাই ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি যাওঁ একেবাৰে নাপাহৰিব আৰু ডেঞ্জাৰ প্ৰেংক আহিব আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহক থেংক ইউ ছ' মাছ বাই বাই